হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আপোনালোকৰ মৰম চেনেহত মই বহুতখিনি ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ পাইছোঁ আৰু আপোনালোককো মই মৰম দিবলৈ চেষ্টা কৰিম। আজি মই ভিডিঅ'টো বনাবলৈ গৈ আছোঁ। আজি ভিডিঅ' বনাবলৈ গৈ আছে। আজি বতৰটো বেয়া, বৰষুণৰ বতৰ, গোটেই দিনটো বৰষুণ ৰাতিপুৱাৰ পৰা দি আছে। ঘৰত বৌ লগাৰ কাৰণে মানুহজনীক ক'লোঁ তুমি এটা আজি ভিডিঅ' বনোৱা, আৰু মানুহজনীয়ে পকৰি বনাবলৈ গৈ আছে। পকৰি বনোৱা ভিডিঅ' আপোনালোকে চাই থাকক গাইজ। হেল্ল' গাইজ, কি খবৰ? আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। আজি মই প্ৰথম ৰেচিপি বনাবলৈ গৈ আছোঁ। ৰেচিপিটো হ'ল পকৰি বনোৱা। আজি ৰাতিপুৱাৰ পৰা বতৰটো বহুত বেয়া হৈ আছে, সেইটো কাৰণে ভাবিছোঁ ঘৰতে পকৰি কেইটামানকে বনাওঁ, তাকে আপোনালোকে চাব। মেচন্দৰী পাত লৈছোঁ, এয়া নৰসিংহ পাত লৈছোঁ কেইটামান, লগতে বঙালী ধনিয়া পাত, এয়া বঙালী ধনিয়া পাত কেইটাও দিব লাগিব। এয়া শুকলতি আগ কেইটামানো লৈছোঁ আৰু এয়া ভেদাইলতা, লগতে এয়া পিঁয়াজ কাটি লৈছোঁ টুকুৰা টুকুৰিকৈ। এয়া মছলা, আদাও লৈছোঁ, বেচনৰ লগতে নিমখ অকণো দিছোঁ আৰু হালধি অকণো দিছোঁ। এইখিনি মিলাই লৈ পেলাই পকৰি বনাম। চাবচোন গাইজ কেনেকুৱা হয়। হৈ গ'ল পকৰি ৰেডি। এতিয়া এটা খাই চাওঁ। পকৰি ৰেডি, টেষ্টি। চাওঁ কি পকৰি বনাইছা তুমিহে জানিবা, খালেহে গম পাম। এটা খাই চাচোন, গম পাবা নহয় কেনেকুৱা আছে। জুইত বনাইছোঁ প্ৰথম আজি পকৰি, কেনেকুৱা হয়। এই চাওক পকৰি বনোৱা হৈ গ'ল, জুইতে বনালোঁ। আমি খাই চালোঁ বাৰু, খাই পেলাই ভালেই লাগিছে। পকৰিখিনি কেনেকুৱা হৈছে দেখাত কমেণ্ট কৰি জনাবচোন দেই, ভাল লাগিব আমাৰো। চ' গাইজ, ফাইনেলি আজি এইটোৱে ভিডিঅ' বনালোঁ। দিনটো এনেই থকাত লাগি পেলাই এইখিনি যোগাৰ কৰি লৈ বনালে মানুহজনীয়ে, আৰু পকৰিবোৰ খাবলৈ বেয়া মানে ভালেই হৈছে। আৰু এইটো আপোনালোকেও জনাব কেনেকুৱা হৈছে পকৰিবোৰ দেখাত।